জামাদাৰহাট মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে মাটিৰ চাকি বিতৰণ। দক্ষিণ হালমাৰা মানকাছৰ জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহযোগত জামাদাৰহাট মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা আজি আবেলি চিৰাকুটি গাঁও পঞ্চায়ত আৰু মেদৌতাৰী গাঁও পঞ্চায়তৰ দুখনকৈ গাঁৱত মাটিৰ চাকি বিতৰণ কৰে। ৰাজ্যিক বিজেপিৰ নিৰ্দেশত জামাদাৰহাট মণ্ডল যুৱ মৰ্চাৰ সভাপতি আখিৰুল জামালৰ নেতৃত্বত বিজেপিৰ কাৰ্যকৰ্তাসকলে পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ঘৰে ঘৰে গৈ মাটিৰ চাকি বিতৰণ কৰা পৰিলক্ষিত হয়। সন্মানীয় যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ নিৰ্দেশ মৰ্মে আমাৰ দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ সন্মানীয় জিলা সভাপতিৰ আদেশ মৰ্মে আমি জামাদাৰহাট মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা আজি এই দীপাৱলী উপলক্ষে কিছু চাকি আমি বিতৰণ কৰিম। কিমান চিৰাকুটি গাঁও পঞ্চায়তত আৰু মেদৌতাৰী গাঁও পঞ্চায়ত আৰু নিচিলপুৰ গাঁও পঞ্চায়ত। সৰ্বপ্ৰথমে আমি সমূহ ৰাইজক দীপাৱলীক শুভেচ্ছা জনালোঁ। লগতে আমি সমূহ ৰাইজক জ্ঞাত কৰোঁ যে আপোনালোকে সকলোৱে মিলা প্ৰীতি থাকি এই দীপাৱলী পালন কৰিবলৈ সকলোৱে আহ্বান জনালোঁ। জাৰি কৰিছে সেইখন হ'ল ভালৰ কাৰণে। আমাৰ কিছু সময়ত দেখা যায় দীপাৱলীত আমাৰ কিছু দুৰ্ঘটনা ঘটি যায়, যাতে দুৰ্ঘটনা নঘটে সকলোৱে সুস্থ মস্তিষ্কেৰে আমি দীপাৱলী নহয় সকলো উৎসৱে পালন কৰিব লাগে। আৰু এই পোহৰৰ উৎসৱ, এই দীপাৱলী যিহেতু পোহৰৰ উৎসৱ, এই পোহৰৰ উৎসৱত গোটেই অসমত তথা ভাৰতবৰ্ষৰ সকলো মানুহে যাতে সুখ শান্তি কঢ়িয়াই আনে। এই পোহৰৰ উৎসৱত যাতে অসমৰ ভাৰতবৰ্ষৰ অৰ্থনীতি পোহৰৰ দৰে জিলিকাই উঠে, সেই বিষয়ে আমি আজিৰ এই দীপাৱলীৰ উৎসৱত সকলোৰে ওচৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ জনাইছোঁ। চাকি বিতৰণ কৰিলোঁ। চাকি আমি যোৱাবাৰো বিতৰণ কৰিছোঁ, এইবাৰো বিতৰণ কৰিলোঁ। তাৰ আগতে বিতৰণ ইয়াত পোৱা নাযায়, বহুত দূৰৰ পৰা আনিব লাগে। আমি বহুত দূৰৰ পৰা আনি তেওঁলোকক অলপ নাই অসমত এই চাকিৰ প্ৰভাৱ চাইনা বস্তুৰে আমাক যিবিলাক থলুৱা শিল্প আছে, শিল্পীবিলাক আছে, তেওঁলোকৰ অলপ অসুবিধা হৈছে। আমি অসমৰ বা ভাৰতবৰ্ষৰ ৰাইজক এটাই কথা ক'ব বিচাৰিছোঁ যে অসমৰ থলুৱা শিল্পবিলাক বচাই ৰাখিবৰ কাৰণে থলুৱা বস্তু ব্যৱহাৰ কৰিব লাগে। নহয় আমি কাৰো লগত, নহয় আমি কাৰো স্বাৰ্থত, আমি সদায় ৰাইজৰ পক্ষত চাই থাকিব এচাকি।